লগেছটো কি খবৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ ইয়াত চিৰিৰ ওপৰত আছোঁ, কিন্তু ক'ত আছে সেইটো নকওঁ। আপোনালোকে হয়তো ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব নিশ্চয়। আৰু আমি যাই আছোঁ এইটো ৰাস্তালৈ যাম, যাই কিনে আৰু আপোনালোকক দেখুৱাম। আজি অলপ গাইজ ডেঞ্জাৰ জেগা দি যাম আৰু উঠালে রে দেবা উঠালে রে আৰু বিৰাট টাইমৰ ভাগত দুচিখিনি উঠি আনতে ভাগত দুচি আমি যাই কিনে হয়তো হৈ যাম। চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু আমাৰ লগত অৰুপ ঠাকুৰীয়া ব্লগৰ সৈতে সদায় জড়িত হৈ থকা এনেকৈ নতুন নতুন ভিডিঅ' দিম, উৎসাহ দিম আপোনালোকে চাই থাকক। আমি মানে এইটো ৰাস্তাৰে যাম, বহুত তাৰমানে শিল তাৰমানে পিছিলকাও হৈ আছে। আমি এইটো ৰাস্তাৰে যাম। অৰুপ দা কেনে লাগছে ভাগত দুচি না? অলপমান গেলি গম পাম যে বহুত ভাগত দুচি জাগা ডেঞ্জাৰ জাগা মানে বহুত স্লিপ মাৰিব। চাওকচোন এদিন বৰষুণৰ পানী যায় এইটো ৰাস্তাৰে আমি ওপৰৰ দিন যাম। এতিয়া পূৰা তাৰমানে শিল, পূৰা পুৰণা শিল, তাৰমানে ডাঙৰ ডাঙৰ এদিনে এনেকৈ পানী যাই থাকে। হাত ধৰিছে বহুত মানে অকণমান উঠি আহিলোঁ। উঠি কিনে তাৰমানে বহুত ভাগত ধৰিছে আৰু ওপৰত লৈ যাম আৰু সেইটো তলৰ পিনে যাই কিনে তাৰমানে বহুত কিবা কিবি দেখুৱাম আপোনালোকক। চাওক ইমান তলৰ পৰা আহি কিনে তাৰমানে কেনেকৈ আহ যাহ কৰি এনেকৈ ঘৰত থাকে আৰু সিহঁতৰ ভাগত নধৰে না, তাৰমানে আহোঁতে অভ্যাস হৈ গৈছে আৰু বহুত কষ্ট ইয়াত উঠাওঁতে। পানীৰ বাবে বহুত অসুবিধা ইয়াত। আৰু চাওক মানে ফাইনেলি আমি আধা আহি পালোঁ আৰু ইমান তাৰমানে ইমান চাওকচোন ইনকি আৰু যাব লাগিব। অৰুপ দা তুমি এই তলৰ পৰা আহিলোঁ আধা আহিলোঁ আৰু আধা যাব পাছত অৰুপ দা যাচোন কিনকে যাবা হাত ধৰছি না? মই মানে যাই আছোঁ তাৰ বহুত অখ জেগা না, তাৰ বাবে ভাগত ধৰিছে আৰু অৰুপ দা যাই আছে। আৰু চাওক আমি মানে এতিয়া বৰ্তমান আহি পালোঁ। এয়া ঘৰ আছে আৰু ওপৰতো ঘৰ আছে, সেইটো তাতেও মানুহ থাকে। তাতে যাই কিনে মই দেখুৱাম কেনেকুৱা ঘৰ। বহুত বেয়া পৰিস্থিতিত থাকে, তথাপিও থাকিব লাগিব যিহেতু নিজৰ ঘৰ। মানে চাওক মজা মানে ভিউ আৰু ওপৰত এনেকৈ গাছ আছে আৰু অৰুপ দা যাই আছে। অৰুপ দা কেদাৰনাথ আন পাইছে না? যাম এদিন হ'লেও চেষ্টা কৰিম, যদি ভগৱানে আমাৰ কামনাটো পূৰণ কৰি নিশ্চয় যাব আমি হেৰি কৰিম। আৰু অৰুপ দা মানে এনেকৈ যাই আছে। গাড়ী আমি মানে ফাইনেলি তাৰ মানে 4 ভাগৰ 3 ভাগ আহি পালোঁ আৰু 1 ভাগ যাব আছে। আৰু চাওক ইয়াৰ পৰিৱেশ। আৰু ইয়াত আইতাজনী আছে। আইতা ইয়াত থাকে নেকি? কষ্ট হয়নে তলৰ পৰা অহা যোৱা কৰোঁতে? কষ্ট আৰু পানীৰ বাবে সুবিধা নে অসুবিধা ইয়াত? পানীৰ টেংকি বেয়া হৈছে আৰু পানীৰ বাবে ইয়াত বহুত অসুবিধা। আৰু বৰ্তমান আমি 4 ভাগৰ 3 ভাগ আহি পালোঁ আৰু 1 ভাগ যাব আছে আৰু এইখিনিয়ে আৰু ওপৰলৈ যাম আৰু চাই থাকক। এইটো বা কাঠ ছাগলী আমাৰ নেকি? মানে আমি বৰ্তমান আহি পালোঁ আৰু মানে 2 খোজ দিলে পাম। অৰুপ দা ঘৰত ধৰিছে নে? বহুত ভাগত ধৰিছে গাইজ, বহুত ভাগত ধৰিছে। উপায় নাই, কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে, কাৰণ এটা কাৰণ ছাবস্ক্ৰাইব দি আছে, লাইক জেগা মানে ভাল জেগা আহি ভাল লাগে, কিন্তু অলপমান কষ্ট হয় অলপমান নহয় বহুত হয়। মোৰ ইয়াতে মানে অলপ পানীৰ কাৰণে অসুবিধা আৰু মোৰ কিবা আপোনালোকে আহিলে মাথা চাথা ঘূৰি যাব লাগছে। আৰু আপোনালোকে আহিলে পানী লৈ আহিব, ইয়াতে পানীৰ কাৰণে বৰ অসুবিধা ইয়াতে। আৰু মানে আমি পালোঁৱে আৰু সেইটোৱে হৈছে আমি ওপৰলৈ যাই কিনে আৰু সেইটো এটা ৰাস্তা আছে, সেইটো তলে দিন যাই কিনে আপোনালোকক দেখুৱাই আছোঁ। মানে ফাইনেলি আহিবা না অৰুপ দা? আহি পালোঁ, কিন্তু বহুত ভাগত ধৰিছে। ভাগত ধৰিছে শুকিয়ে গৈছে কলজা। শুকিয়েছে। পানী আনছে নে নাই? পানী নাই নেকি? যাওঁ ইনকে যোৱাৰ। আমি মানে এতিয়া মানে আহি পালোঁ অলপমান, আৰু অলপমান ভাগতটো অলপ কমিছে আৰু সেইটো সৰুটো হৈছে ব্ৰহ্মপুত্ৰ। অৰুপ দা আগৰ পিনে সেইটো কি? নদী নেকি? মজা লাগিছে ইয়াত আহি কিনে। আপোনালোকেও আহিব পাৰে, ডিছক্ৰিপশ্যনত দি দিম আমি জাগাখিনিৰ নাম, লোকেশ্যনো দি দিম আৰু আপোনালোকেও আহিব পাৰে। আৰু আমি তলৰ পিনে যাই কিনে ডিটেইলছ চাই থাকক ভিডিঅ'টো শেষলৈকে। ফাইনেলি মানে আমি আহি পালোঁ এইটো ৰাস্তা আৰু তলৰ পিনে চাওক কি মজা, একদম পানী। আৰু অৰুপ দা আৰু মই যাই আছোঁ। কি হয় ভিডিঅ'টো নাজানো, মুঠতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকৰ কাৰণে আমি বহুত কষ্ট কৰি থাকোঁ আমি, হয়নে? সদায় নেকি? তলৰ পিনে মানে ইমান ধৰণে ভয় লাগে, যাব ভয় লাগে, কিন্তু যাম আমি। আৰু এটা শিলো আছে ডাঙৰ, আপোনালোকক দেখুৱাই আছোঁ শিলটো। আচ্ছা
हमको सिखा रही है চাওক মানে ইমান জংঘল ইয়াত আৰু তলৰ পিনেও যাই থাকে এখন বোলে লবৰ বোলে খেতি আছে আছিল বুলি শুনিছিলোঁ কিন্তু এতিয়া আছে নে নাই সেইটো গম নাপাওঁ আৰু চব বিজুলী বাঁহ পুৰা তাৰমানে একদম জংঘলৰ মাজত আছে मस्त जोक मारा रे ये हंस रे हलकट हंस অৰূপ দা কেনে লাগছে আহি আহি কিনে ভাল লাগছে কিন্তু অসমত বানপানী এইটো বেয়া লাগি আছে অলপ মনটো এইটো আৰু হ'বই এইটো প্ৰত্যেক বছৰে হয় এটা ডিম্বুৰে এটা ভিডিঅ'টো কৈছে যে বানপানী হেৰি কাৰণ আমাৰ অসমত তাৰমানে মাঠুৱাৰীটোৰ কাৰণে তাৰমানে সকলোৱে মাঠুৱাৰী দিছে এইটো পিনৰ পানীটো এইটো পিনে যাব নোৱাৰা হৈছে সেইকাৰণে পানীটো তাৰমানে বন্ধ হৈ আছে সেইটোৱে হ'ল মেইন কথাটো যদি মাঠুৱাৰী যদি আজি নাথাকিলেও হয় তাৰমানে অসমত তাৰমানে 2-3 দিন 4 দিন ইমানমান বানপানী হৈ থাকিলেও আৰু বাকী কেইদিন তাৰমানে আৰু নিজৰ তাৰমানে বৈ গ'ল হয় খেতি চেতিৰে সেনেকৈ তাৰমানে এতিয়া মাঠুৱাৰীৰ কাৰণে তাৰমানে বানপানীটো অধিক তাৰমানে বেছি হৈছে সেয়াই আৰু মানে গাইজ ইয়াতে মানে বৰষুণ আহিলে বা খানা চানা খাবলৈ খালে তাৰমানে খানা খাব পাৰি ইয়াতে এইটো ঘৰত খানা চানা খাব আৰু সেইটো হৈছে ই বহুত ডাঙৰ শিল আৰু এইটো পুৰণা শিল বহুত আগৰে পুৰণা শিল আৰু এইটো ঘৰ চাগে মানুহ আছে আৰু আমি তলৰ পিনে যাই কিনে আপোনালোকক দেখুৱাই আছোঁ আৰু আগত এটা আপোনালোকে এটা বস্তু চাওক আৰু এইটো ফুল চাওক কি ধুনীয়া ফুল বগা ফুল নামটো নাজানো আমি ফুলটোৰ কমেণ্ট কৰি জনাবচোন আৰু মানে আমি তলৰ পিনে এতিয়া যাই আছোঁ যাই কিনে তাৰমানে তাতেও এটা ঘাট আছে সৰুছে তাতে মানে ভাল লাগে তাৰে ঘাটটো আৰু অন্য এটা কোনোবাৰ হেৰি আছে বাৰী তাৰমানে জংঘল আৰু এনেকৈ গাইজ আমি যাই আছোঁ মানে তললৈ যাই আছোঁ আৰু তলৰ পৰা মানে আমি ব্ৰহ্মপুত্ৰতে দেখুৱাম আপোনালোকক পানী কিমান বাঢ়িছে আৰু এইটো ফালৰ পৰা আজি দেখুৱাম নেক্সট কালি আমিতো পলাশবাৰীৰ পৰা দেখালোৱে আজি এইটো ফালৰ পৰা দেখুৱাম এইটো আৰু ইয়াত তাৰমানে মানুহৰ ঘৰো আছে মানুহৰ ঘৰ মানুহে দেখুৱাম কেনেকৈ তাৰমানে পৰিস্থিতি থাকে দখল বা আৰু পৰিস্থিতি কেনেকৈ তাৰমানে ভুগি আছে এনেকুৱা পৰিস্থিতিবোৰ দেখুৱাই আছোঁ আপোনালোকক চাওক তাৰমানে ইয়াত মানে মজা পৰিৱেশ একদম তাৰমানে আন্ধাৰ এটা বস্তু চাওক মানে বাঁহ গছ আজিকালি নহয় হৈছে আৰু তাৰমানে ইয়াত তাৰমানে ইমান মজবুতকৈ বেৰা দিছে একদম মজবুত কৰি দিছে আৰু ভাল লাগে ইয়াত জেগা নহয় আৰু আৰু ওপৰৰ পিনে চাওকচোন কি মজা লাগে একদম আৰু বহুত ভাল লাগিলে আহি কিনে আৰু মানে আমি তলৰ পিনে যাই কিনে আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো বা মোৰ কি মজা কৰি দিছে একদম গুণাৰে একদম সাজি দিছে কি মজা লাগে একদম ধুনীয়া পৰিস্থিতি তাৰমানে আকৌ তাৰমানে লেতেৰা নাই এইখিনি জেগাখিনিত তাৰমানে একদম ক্লিয়াৰ তাৰমানে সেনেকুৱা টাইপত আছে তাৰমানে বস্তুটো আৰু আগত আছে মানুহৰ ঘৰ আৰু তাৰমানে অৰূপ মানে এনেকুৱা তাৰমানে হেলনীয়া ৰাস্তা যে আছে তাৰমানে বহুত পিছল হৈ আছে ৰাস্তাটো আৰু চৰ মানে দখল আৰু পৰিস্থিতি তাৰমানে এনেকৈ থাকে মানুহবোৰ বাস কৰি ইয়াত তাৰমানে গাড়ী চাড়ী একেবাৰে আনিব নোৱাৰে মানে ইয়াত মানে কি মজা ভিউ চাওকচোন এখন তাৰমানে সৰু ৰাস্তাৰ মানে দুপিনে তাৰমানে বেৰা দি আছে ক্লিয়াৰকৈ একদম আৰু যাই আছোঁ তলৰ পিনে যাই কিনে নদীৰ পাৰটো আপোনালোকক দেখুৱাই আছোঁ অলপ দাদা এই ৰাস্তাটো যাব পাৰি না এইটো ৰাস্তাই দিন মানে আমি তাৰমানে ফাইনেলি মানে আমি আহি পালোঁ সেইটো ৰাস্তা দিন তাৰমানে বহুত পিছলকৈ হৈছে তাৰমানে লাহে লাহে আহিছোঁ ভিডিঅ' কাৰণ বহুত পিছল তাৰমানে ভিডিঅ' অলপ ক্লিপ লৈছোঁ আপোনালোকৰ কাৰণে তাৰমানে আপোনালোকক কষ্ট কৰি কিনে হ'লেও তাৰমানে দেখুৱাৰ কাৰণে লৈছোঁ অলপ ক্লিপ আৰু মানে এনেকৈ মানে এইটো ৰাস্তাতে যাই আছোঁ এইটো ৰাস্তাই নদীৰ পাৰ পাই আৰু যাই কিনে আপোনালোকক দেখুৱাই আছোঁ তাৰ পৰা ব্ৰহ্মপুত্ৰ তাৰমানে মজা ভিউ আৰু তলত মানে পানী সেয়া চাওক আৰু বা তাৰমানে সকলো হয় বা ইয়াত তাৰমানে পানীত তাৰমানে মানে একদম স্পীড যাই আছে তাৰমানে আৰু মাছো ধৰি আছে বোধহয় আগত কিবা কিবি কৰি আছে মানে এনেকুৱা স্পীড যাই আছে আমাৰ দেখিলে ভয় লাগে তাৰমানে যাম তাৰমানে চাওকচোন কি মজা পৰিৱেশ ইয়াৰ গাইছ মানে আমি এনেকুৱা ৰাস্তা দিন যাই আছোঁ আৰু আগত দেখি চাওকচোন বোকা তাৰমানে চক কিবা লাগব আৰু উপায় নাই চক এতিয়া চাং দেছো পিয়াক মান চকছোঁ ইমান বেয়া লগা পৰিস্থিতি চাওকচোন তাৰমানে কেনে কৈ আছে মানুহবোৰ সেয়ে তাৰমানে ভাবি কিনে তাৰমানে মোৰ তাৰমানে মনটো তাৰমানে বহুত বেয়া লাগিছে আৰু উপায়ো নাই কাৰণ মই তেনেকৈ সহায় কৰিব নোৱাৰোঁ কাকো তাৰ বাবে মোৰো তাৰমানে অলপ বেয়া লাগিছে যদি সহায় কৰিব পাৰিলোঁ হয় কিন্তু ক'ত পাৰিম এই ব্ৰহ্মপুত্ৰ মানে পানী আৰু ইমানে পানী বাঢ়ি আছে ডেঞ্জাৰ পানী বাঢ়ি আছে আৰু মানে বহুত মাটি ক্ষয় হৈ গৈছে মানে পাহাৰখনৰ মানে ইমান ভয় লাগিছে গাইছ ভয় লাগছে না হয় অলপ লাগছি কাৰণ মোক चीटिंग करता है तू
পানী গাইজ আমি আজি কক আহি পাইছোঁ মানে হৈছে ইয়াত আৰু দখলবাৰ তাৰমানে ইমান পানীৰ বাবে অসুবিধা কিন্তু নদীত এতিয়া অসুবিধা একেবাৰে নাই ইয়াৰ পৰা যদি কোনোবাই খাং বুলি ভাবে খাব পাৰে কিন্তু আইৰণ চাইৰণ আছে বেমাৰ আজাৰ হ'লে কিন্তু এইটো আমাৰ ৰিস্ক নাই আৰু अच्छा हमको सिखा रही है কাৰ ঘৰ খন নহয় ইয়াৰ পেৰে পানী দিওঁ কাৰোবাৰটো পানী দিয়ে আৰু ঠাচ চাওকচোন ঘৰত মানে ঘূৰি আছে ঘৰটো ইনকে এই চাওক ঘূৰি থাকে ঘৰটো এইয়া ঘূৰি আছে হাৰত আৰু গাইজ ঘৰটো ইনকে ঘূৰি থাকে কিবা ঘূৰি আছে পানীত ডাছ চাওক গাইজ এই গাইজ গৰাখন নিয়া হ'ব অলপ দেৰি পিছত চাওক আৰু এইবোৰ তাৰমানে এনেকৈ লাহে লাহে খোৱা বোৱা আৰম্ভ কৰিছে বেয়া লাগে বেয়া পৰিস্থিতি তাৰমানে আৰু দুদিনৰ পিছত আৰু এবছৰ দুবছৰ পিছত আৰু কি হয় সেইটো আৰু মই ক'ব নোৱাৰি মানে গাইজ আৰু ইয়াৰ গোটেই খোৱাই লৈ গৈছে বহুত জেগা খোৱাইছে এই পাহাৰ কিন্তু এই পাহাৰে আজি আৰুতো 5 বছৰমান পিছত এইখিনি গোটাই খুৱাই দিব একেলগে গোটাই খুৱাই যাব ইমানক গেলি আহিছে পানী আকৌ মানে দূৰত থাকিয়ে পানী চাব মানে সেই ওচৰত যাই পেলাই মানে উৎপাত কৰাৰ কাম নাই মানে এতিয়া পানীত ধাৰক তাৰমানে কায়ো ৰক্ষা কৰিব নোৱাৰে তো আহিবই বছৰে সেইকাৰণে আপোনালোকেও আহক আহিলেও কিন্তু পানী চাব আহিলেও মানে দূৰত থাকক ওচৰত যাব তাৰমানে সেই নহিল আছিলে এইবিলাক গোটাই খোৱাই লৈ গৈছে মানে বহুত খোৱাই আছে আমাৰ ইয়াত এইটো ভালে আৰু সেইটো কাৰণে আপোনালোকক দেখালোঁ অলপমান ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু গাইজ খোজকাঢ়ি আছোঁ এইটো মানে আৰু খোৱাই যাব আৰু বেছি এইবাৰে খোৱাব পাৰে ঠিক নাই আধা খোৱাইছে মানে আমি এতিয়া বৰ্তমান সকলোবোৰ বস্তু দেখুৱালোঁ আৰু মানে ইয়াত আমি অলপ সময় ভাগৰ লাগিছে যিহেতু অলপ সময় এনেকৈ আৰু বহুত গৰম মানে ইয়াতে পাৰ হ'লেও মানে অলপ বতাহ চতাহ নাই ইয়াতে বৈদ্য গৰম ইয়াৰ পৰা চাওকচোন একদম তাৰমানে বেয়া ভয় লগা তাৰমানে পৰিস্থিতি এতিয়া তাৰমানে সহায় দিয়ে একেবাৰে ৰিক্স নাই একেবাৰে তাৰমানে সহায় দিলে মানে আধা আধি সহায় দিব এইবিলাক বেৰাবোৰ একেবাৰে নাথাকিব আৰু গুচি যাব মানে আমি মানে হঠাতে আহি থাকোঁতে মানে নদীৰ পৰা আহি থাকোঁতে মানে তাৰমানে মন্দিৰো দেখিলোঁ এইটো হৈছে এইটো মন্দিৰত যাই কিনে আপোনালোকক দেখুৱাই আছোঁ আৰু মানে পিছদিন যাম অৰুদা তুমি প্ৰথমতে আগবঢ়া মূৰতে সেৱা কৰি লওঁ অৰুদা যাই আছে এইটো ভোলেনাথ বাবাৰ মন্দিৰ বুলি কৈছে আৰু এইটো মন্দিৰত আহি কিনে বহুত ভাল লাগিল এইটো মন্দিৰটোত আহিছোঁ আৰু পৰাতো মানে বাবাৰ মন্দিৰ শিৱ বাবাৰ আমি মানে এইটো মন্দিৰটো আগে পিছে দেখা নাই আজিয়ে ফাৰ্ষ্ট টাইম দেখিছোঁ মন্দিৰটো সেইকাৰণে আপোনালোককো দেখালোঁ আৰু আহিব পাৰে এইটো মন্দিৰটো মজা লাগে তাৰমানে তলৰ এইবাৰ ওপৰৰ পৰা এবাৰ তললৈ দেখুৱাই আছোঁ এয়া চাওক মজা চিৰি দিছে আৰু কাৰণে আৰু সেইটো পিনে হৈছে গোটেই ব্ৰহ্মপুত্ৰ শিৱ বাবাই দেখুৱাইছে কিজানি মন্দিৰটো আৰু কাৰণে দেখা নাছিলোঁ আৰু মানে মানে ইয়াত মন্দিৰ সেৱা কৰি আছে কি সেৱা কৰি আছে সেইটো মই গম নাপাওঁ মানে বাহিৰৰ পৰা সেৱা কৰোঁ কাৰণ আমি অলপ পানী চানী নাই ভৰি দিব নোৱাৰোঁ সেইকাৰণে মানে বাহিৰৰ পৰা সেৱাটো কৰি যাওঁ আৰু দাদাজনো নাই ইয়াতে আৰু মানে কি সেৱা কৰি আছে কি ভগৱানৰ লগত তাৰমানে হেৰি তাৰমানে আকৌ বুজি নাপায় দেই আৰু যি কৰে কাৰণ আৰু মই সেৱা কৰি কিনে এই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ অৰুদাই তাতে সেৱা কৰি আছে বৰ্তমান আৰু এডাল হৈছে গোৱালুচি ফুল মজা লাগে ফুলডাল মন্দিৰটোৰ মেইন গেটখন হৈছে এইখন আৰু সোঁপানে আছে চিৰিখন এনেকৈ চিধা আহি পিনে এইটো ৰাস্তাতে এনেকৈ সুৰকাই যাব পাৰে মন্দিৰটো মজা লাগে মানে ত্ৰিপুৰ চিৰিপুৰ গেটটোতে আছে মানে গাইছ মানে আমি এতিয়া বৰ্তমান নামি যাই আছোঁ চিৰিৰ পৰা আৰু ইয়াত কিবা লিখিছে এইটো মন্দিৰটো 2022 চনত স্থাপিত হৈছে 22 চনত এইখিনি পাক্কা কৰিছে আৰু আমি যাই আছোঁ তলৰ পিনে যাই কিনে আমি তলৰ পিনে যাই আছোঁ মানে তাৰমানে এইবিলাক ৰাস্তা ঘূৰি কিনে একদম সৰুৰ পৰা আহি কিনে পাহাৰ উঠিলোঁ নামিলোঁ কিবা কিবি নদী চদী দেখুৱালোঁ এনেকুৱা ভাগাত দৌৰিছে কাৰণে এইটো মন্দিৰৰ চিৰিতে বহি দিলোঁ এবাৰ মানে আমি আজি 1 বছৰ 2 বছৰ হ'ল বহুত তাৰমানে দিনৰ পৰা আজি আহিলোঁ আহি কিনে দেখি কিনে তাৰমানে ইমান যে বানপানী যে ইমান যে তাৰমানে ব্ৰহ্মপুত্ৰটো যে খোৱা হ'ব সেইটো মই কেতিয়াও ভবা নাছিলোঁ আৰু খোৱাই কিনে খোৱা তাৰমানে একেবাৰে খোৱাই নিছে গৰাখহনীয়া একেবাৰে হৈছে তাৰমানে আৰু দেখি কিনে তাৰমানে মানে আমাৰ এইটোফালে মানে পাহাৰ বহুত খোৱা হৈছে মানে আমি আগতে সৰু যাওঁতে মানে আহোঁতে মানে কিমান দূৰত আছিল এতিয়া মানে আজি আমি 4 বছৰ 5 বছৰৰ মূৰত আহিলোঁ মই সেইটো কাৰণে দেখাই নাছিলোঁ মই বহুত আৰু কলিযুগত আৰু কি হৈছে সেইটো আৰু গম নাপাওঁ আৰু কি আৰু 1 বছৰ 2 বছৰ 3 বছৰ খুৱাই দিব মই দালি আৰু আলু ভাজা সেয়া খাইছোঁ ৰাতিপুৱা উঠি কিনে কি কৰা ৰাতিপুৱা উঠি পেলাই অলপ পানী মাহত থাকি মানে ৰাতিপুৱা উঠি পেলাই আকৌ কৰিব পৰা নাই পানী মানে বৰষুণৰ পানী আমাৰ মানে ব্ৰহ্মপুত্ৰৰ পানী সুৰকা নাই দিছোঁ পূৰ্ণিমাত থকা নাই এই কিবা গৰু ছাগলী গৰু আছে আমাৰ এই গৰুৰ কাৰণে কিবা কিবি ঘাঁহ চাহ সন্দেহ হয়
পানী চিজন তাৰমানে সকলোৱে পানী বৰষুণ চৰষুণ বাইক চাইক ওলাব পাৰে তথাপিও আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' এটা দি আছোঁ বহুত কষ্ট হৈছে আজি ৰাতিপুৱা কি কৰিছি কাৰণ বাৰিষা বতৰ বৰষুণেতো আহি আছে কি কৰিছি ৰাতিপুৱা উঠি পেলাই সেইটো সুধো ৰূপম তুমি কি কৰিছা ৰাতিপুৱা মই মানে ৰাতিপুৱা উঠি কিনে মোবাইলটো চালোঁ কেইটানো বাজছি পাঁচটা বাজছি 5:22 হৈছে বাইছ হোৱাৰ পিছত মই হেৰি কৰিলোঁ এই 5টা বাজে আৰু অলপ টোপনি মাৰিলোঁ 6টা বজাত উঠলোঁ উঠি কিনে আমাৰ গৰু আছে ন একপালৰ গৰু আছে একপাল আছে গৰু সেই গৰু একপাল গৰু মই ঘাঁহ আছে কাটি আনিলোঁ ঘাঁহ কাটলি তাৰপিছত ঘাঁহ কাটি কিনে দিলোঁ গৰু ৰাতিপুৱা টাইমটো দিং না 8টা বজালৈ তাৰপিছত দানা দিলোঁ দানা পানী কিনি দিলোঁ দানা তাৰপিছত খেৰ দিলোঁ গোবৰ পেলাব পৰিল সকলো গোবৰ পেলাইছোঁ কি কৰিম আৰু গৰীব ঘৰ চলি গোবৰ চবৰ সকলো পেলাই কিনে আৰু চাহ তাহ খালোঁ খাই কিনে আৰু তাৰমানে আৰু ঘৰত অলপ কাম আছিল কাম চাম কৰিলোঁ এইবিলাক চব্জি আছে না চব্জিৰো খেতি পানীও উঠিছে চব্জিত তাৰমানে সকলোৰে পানীবিলাক জা কৰি দিছোঁ কাটি দিছোঁ ধানবোৰ আৰু কাটি কিনে এনেকৈ যাই আছে দিনবোৰ কাৰণ বাৰিষাৰ বতৰ উপায় নাই আৰু চবৰে কষ্ট হৈ আছে বাৰিষাৰ বতৰ কাৰণ বাৰিষা বতৰ কষ্ট হ'বই গৰু ছাগলীৰো কষ্ট মানুহৰো কষ্ট আৰু কাৰণ কামকো যাব নোৱাৰি ওলবও নোৱাৰি কি খাম কি নকৰিম আৰু যি চব্জি আছিল চব এতিয়া বৰষুণ পৰি পেলাই জলকীয়াৰ গাছ আছিল কিবা আছিল চব মৰিয়ে গৈছে আমাৰো বহুত জলকীয়াৰ পুলি পুতিছিলোঁ ময়ে পুতিছিলোঁ মানে বৰষুণ আহি পেলাই চব মানে এতিয়া আৰু মৰি গৈছে মানে বঢ়িয়া ভাল জলকীয়া আছিলে আৰু ধৰা জলকীয়া চব মৰি গৈছে এইবিলাক আৰু লাওৰ গাছো আছিল লাও বঢ়িয়াকৈ উঠি আছিল সৰু সৰু কল আছিল এতিয়া মানে বাৰিষাৰ কাৰণে বৰষুণৰ কাৰণে সদায় বৰষুণৰ কাৰণে এটা লাও মানে ডাঙৰ হোৱা নাই এতিয়া লাওডাল মানে মৰিব আৰু দুদিন পিছত মানে সামৰিম বুলি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব আৰু এনেকৈ তাৰমানে ভিডিঅ' সদায় দি থাকিম আৰু অৰূপ ঠকুৰীয়া ভ্লগৰ লগত সদায় জড়িত হৈ থকা